হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আজি মাছৰ ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আকৌ আহিলোঁ। এয়া হৈছে কমলকাট মাছ আৰু উৰহি আলুৰে বনাম। আৰু বনাই আছোঁ কেনেকৈ, মছলা যি লাগে আপোনালোকক দেখুওৱা নাই বাৰু, কিন্তু মছলা যি লাগে আপোনালোকে জানেই আৰু মাছ বনালে কি লাগে, সেইকাৰণে মই মছলাখিনি আৰু নেদেখালোঁ। এইফালে মই মাছখিনি ধুনীয়াকৈ চাফা কৰি ধুই মেলি ল'লোঁ আৰু এইফালে এয়া মছলাত ভুনিবৰ কাৰণে লৈ ল'লোঁ। এই চাওক, আৰু আনফালে এইখিনি মাছ থৈ দিম। এই কমলকাট মাছ হয় যিহেতু এইখিনি থৈ দিম, গোটেইখিনি মাছ দৰকাৰ নাই। আৰু গছৰে উৰহি আৰু আলু কিনা কিন্তু দেই, আলুটো আৰু খেতি কৰা নাই, গছৰে আলু, এই গছৰে উৰহি বাৰু, গছৰে উৰহি হয়, আলুৰে বনালোঁ। আনফালে মাছৰ পৰা কণী ওলাইছিল, সেই কণীখিনি ভাবিলোঁ যে অলপ ভাজি দিওঁ। অকণমান কণী যিহেতু, তাতে মই কি কৰিলোঁ, অলপ আলু লৈ ল'লোঁ মিহিকৈ কুটি পেলাই, তাতে মই অলপ জলকীয়া গুড়ি লৈ ল'লোঁ, আৰু আনফালে ল'লোঁ অলপ জিৰা গুড়ি আৰু অলপ ল'লোঁ হালধি গুড়ি ল'লোঁ, আৰু এইফালে সোৱাদ পৰিমাণে নিমখ লৈ ল'ম। এয়া নিমখ লৈ ল'লোঁ, আৰু এইফালে আনফালে মই পিঁয়াজ তেলত ভাজি আছোঁ। এই চাওক, আৰু নহৰু পিছা অলপ দি দিছোঁ। নহৰু অলপ দিবই লাগিব, নহ'লে মাছৰ কিবা এটা চেণ্ট ওলায়, এইটো খাই ভাল নালাগে। সেইখিনিতে মই কি কৰিলোঁ, কণীখিনি ধুই মেলি চাফা কৰি দি দিলোঁ। দি পেলাই আগতে কণীখিনি ভাজি ল'ম, পিঁয়াজ আৰু তেলৰ লগতে ভাজি ল'ম, আৰু নহৰু পিছা দি দিছোঁ। তেতিয়া ভাজি ল'লে কি হয়, গোন্ধটো নাইকিয়া হৈ যায়। মাছৰ যিটো কিবা এটা গোন্ধ ওলায়, সেই গোন্ধটো নাইকিয়া হৈ যায়। এইফালে মই ধুনীয়াকৈ ভাজি আছোঁ, আৰু এইফালে কুটিলোঁ আলু আৰু মছলা যি আছিল সকলোখিনি দি দিলোঁ তেলতে। দি পেলাই ইলুটি কৰিম, কৰি মেলি এয়া অলপ পানী দিলোঁ, দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এই চাওক, মোৰ মাছৰ কণীৰ ভাজাখিনি কমপ্লিট হৈ গ'ল, দেখিছেনে? আজিলৈ মোৰ এইখিনিয়ে থাকিব। বাই বাই, ঠিক আছে।